গাইজ ভাবিছোঁ আজি ঘৰতেনো কি কৰি থাকিম সেইকাৰণে হস্পিটেলৰ পৰাই ফুৰি আহোঁগৈ এনেইতো বেলেগলৈ ফুৰিব যায় আমি পিছে হস্পিটেললৈ ফুৰিবলৈ যাওঁ সেইকাৰণে হস্পিটেললৈ যাওঁ কাৰণে অকণ বেমাৰী হৈ ওলাইছোঁ আৰু ভৰিটো এনেকৈ খোজকাঢ়িছোঁ মানে ভৰিতে যিহেতু বেমাৰ হৈছে স্কিনৰ প্ৰব্লেম আৰু আমি আহি পাই গ'লোঁ চৰকাৰী হস্পিটেল যিহেতু দুখীয়া মানুহ চৰকাৰী হস্পিটেলতে দেখাব লাগিব সেইকাৰণে চৰকাৰী হস্পিটেললৈ গ'লোঁ যোৱাৰ লগে লগে মোক ডক্টৰজনৰ ওচৰলৈ যাবলৈ ভয় লাগিছিলে কিন্তু মই গ'লোঁ আৰু কি কৰিম উপায় নাই ঔষধ পাতি ইয়াৰ পৰাই দিব হেনো ইয়াৰ পৰাই ল'ম ৰখি আছোঁ দাদাজনে এবাৰ সুধিছে এবাৰ আহিছে এবাৰ সুধিছে এবাৰ আহিছে আৰু আমি টেম্পুতে অহা যোৱা কৰোঁ যিহেতু দুখীয়া মানুহ পইচা নাই তাতে আহি ভাবিলোঁ দুখীয়া যিহেতু কিবাটো দুখীয়া বুলি নোখোৱাকৈ থাকিব নোৱাৰোঁ সেইকাৰণে খাই ল'লোঁ আৰু দিয়ক কি কৰিম উপায় নাই খাবৰ কাৰণেই জন্ম হৈছে যিহেতু খাবই দিম খালোঁ তাৰপিছত বোলো থ্ৰেডিং কৰোঁ থ্ৰেডিং কৰিবলৈ পইচা আছিলে কিন্তু আমাৰ ধনী এইফালে দুখীয়া তাৰপিছত আমি আহি গ'লোঁ খোজকাঢ়ি কাৰণ দুখীয়া মানুহ গাইজ তো লাইক কৰি দিব থেংক ইউ বাই